Welcome to my YouTube channel PB Official. বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া সময় হৈছিল ৰাতিপুৱা মই ওচৰৰে ইউপি স্কুলখনত পতাকা উত্তোলন কৰিলোঁ। এতিয়া মাস্কখন পিন্ধি ল'লোঁ। মাস্কখন মেইন। মাস্কখন সকলোৱে ভালদৰে পিন্ধিব, নাক আৰু মুখ ঢাকাকৈ। এতিয়া ভিডিঅ'টো যিহেতু মই মোবাইলত কৰিম, বাইক চলাম, মোবাইলত পকেটত ভৰাই দোকানত লগ পাম। দোকানলৈ মই কিয় আহিছোঁ কৈ আছোঁ ৰ'ব। টুপি এটা ল'লোঁ, টুপি এটা আৰু বটল এটা ল'লোঁ। কিয় লৈ আছোঁ কৈ আছোঁ। এয়া কলমপাৰত মই বজাৰ কৰিলোঁ। বজাৰ মানে টুপি এটা বটল এটা ল'লোঁ। আজি ভাগিনটোৰ বাৰ্থডে গিফ্ট টুপি এটা বটল এটা ল'লোঁ। লাগি থাকে দিয়কচোন। এতিয়া বাইদেউ ঘৰলৈ গৈ আছোঁ মই। ভিডিঅ'টো চাই থাকক। বাইদেউ ঘৰলৈ অকল নাযাওঁ, বাইদেউ ঘৰত ভাগিনটো বাৰ্থডে খায়। বাৰ্থডে খায়। মই আপোনালোকক অন্য এটা জেগালৈ দেখুৱাবলৈ লৈ যাম। ব'লক ভিডিঅ'টো চাই থাকক। অটো এতিয়া বৰ্তমান মই হহৰা তিনিআলিত ট্ৰেক্টৰ চলাম। কিবা এটা ভাল লাগি যায় এনেকুৱা সেউজীয়া গোটেই সেউজি ধুনীয়া চাওক না, চবফালে সেউজীয়া মজা। গৈ আছোঁ এতিয়া বাইদেউ ঘৰলৈ আৰু ৰাস্তাত কিবা কিবি দেখাম। ভিডিঅ'টো চাই থাকক। অলপ চুলিখিনি ষ্টাইল কৰি ল'লোঁ। জেগাখিনিৰ নাম কিয় সঠিককৈ মই নাজানো, জেগাখিনি কিবা এটা ভাল লাগিছে আৰু মজা মানে ফিলিংটো শ্বিলঙত থকা নিচিনা ফিল হৈছে। ৰাস্তা পদূলিবোৰ বৰ চাফা। শ্বিলং লাইট। ফাইনেলি আহি পালোঁ বাইদেউৰ ঘৰত। শেষ কৰি এতিয়া কৈছিলোঁ যে এটা বেলেগ জেগালৈ যাম, তালৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। কিয়ত যাম, কি হ'ব তাতে চাওক। এটা বেলেগ কিবা এটা দেখা পাব। এনেকৈ কেক খুৱাই দিলে সেউজীয়া, এইটো বেছি মোৰ ভাল লাগিছে। চবফালে সেউজীয়াটো মেইন। বৰ্তমান আছোঁ বমানী স্কুল। এতিয়া অলপ ভিডিঅ'টো চাই থাকক। এতিয়া মাঘ বিহুৰ সময়ত প্ৰায় প্ৰচলিত নাম এটা বমানী বিল, য'ত নেকি আমাৰ গোটেই অঞ্চলৰ ৰাইজে মিলি মাছ মাৰে। এটা গীতো আছে নহয়, বমানীৰ বিলতে ঐ। এইখনে আছিল বমানী বিল। মাঘ বিহুলৈ ইনভাইট থাকিল, আপোনালোকক নিমন্ত্ৰণ থাকিল মাঘ বিহুলৈ। আহিব মাঘ বিহুত। মাছ মৰা মানুহ ধেৰ, চোৱা মানুহ ধেৰ। আহিব মাঘ বিহুত আহিব। ৰাস্তা চাওক, বহুত বেয়া দিয়ক ৰাস্তাটো। এইখিনিতে আছে ষ্টাৰ চিমেণ্ট।
যোনটো ফেক্টৰী তাতে আছে ষ্টাৰ চিমেণ্টটো। ফাইনেলি আহি পালোঁ টাৰ্গেট পইণ্ট। এইটো আজি পাহাৰটো মোৰ টাৰ্গেট হৈ পৰিছে। পাহাৰটোৰ তলেদি এটা গুহা বনাইছে। কেনেকৈ ভিতৰেদি অহা যোৱা কৰিব ট্ৰেইনে নহয়, মানুহ অহা যোৱা কৰিব পাৰে, কিন্তু মেইনলি ট্ৰেইনৰ কাৰণে বনাইছে। বলক ভিডিঅ'টো চাই থাকক। গুহাটোত সোমাম, মানে সুৰংগটোত সোমাম। সুৰংগত এখন পাণ দোকানো দিব লাগিব দিয়ক, পাণ দোকানখনো চাই আহিম। বাইকখন থলোঁ তলত, মানে ৰেল লাইনৰ তলত থলোঁ আৰু ৰেল লাইনটো ওখ যেতিয়া। এতিয়া গৈ আছোঁ সুৰংগলৈ, মানে গুহাটোলৈ। ট্ৰেইন যাব, ট্ৰেইন। এই আগত আছে তেতেলীয়া ষ্টেচন। মাস্কখন পকেটত ভৰাই ল'লোঁ, মানুহ চানুহ নাই ইয়াত। এইখিনি ৰঙা ৰঙাকৈ দেখিছেনে? এই তাতে আছে গুহাটো। এই ৰ'দটো তামান দিছে দিয়ক। ভিডিঅ'টো চাই থাকক। এটা কিবা এটা দেখিবলৈ দেখিছেনে? অলপ অলপকৈ এইটোৱে হৈছে গুহা। ফাইনেলি পাই গ'লোঁ গুহাটোত। ভাবিছিলোঁ বৰষুণ দিলে গুহাটো থকা পাহাৰটো যোনটো গুহা বনাইছে খহি যাব নি। নহয়, দিয়ক ইয়াতে বহুত প্ৰযুক্তি ব্যৱহাৰ কৰি এইটো বনোৱা হৈছে। এতিয়া মোক লাগে পাণ দোকানখন। এতিয়া দোকানৰ মাটি অলপ বিচাৰিব লাগিব, এটা দোকান দিব লাগিবতো সুৰংগৰ ভিতৰত। কোনোবাই দোকান দিয়ে যদি অলপ বুকিং হৈ থৈ যাবহি। দোকান ধেমালি কৰিছে দেই, একো দোকান চোকান নিদিওঁ। এইটো আছিল গুহা, বহুত দীঘল চাওক না। এতিয়া মই আধা আহি পাইছোঁহে, আৰু আধাই যাব আছে। কিবা এটা ভাল লাগিছে। এইফালেদি ট্ৰেইনত যায় আৰু কিবা এটা ভাল লাগিব। যাব ৰাস্তাটোত। এইটো গুহাটো অৱস্থিত সোণাপুৰৰ ওচৰত সমতা পাথাৰ বুলি কয়। তাতে তেতেলীয়া জংচঙৰ পৰা বেছি দূৰ নহয়। সম্পূৰ্ণ বনোৱা হোৱা নাই, এইটো বনাই আছে। এই দীঘল লাইনবিলাক কিহৰ জানে যদি ক'বচোন, মানে পাইপ লাইনবিলাক আৰু কিহৰ পাইপ লাইন ক'বচোন। মজা, কিবা এটা ভাল লাগি আছে। সম্পূৰ্ণ গুহাটোত মই নগ'লোঁ, ভাগৰ লাগিল, আধাৰ পৰা ঘূৰিলোঁ। ফাইনেলি পাই গ'লোঁ মোৰ পাণ দোকানখন, মানে পাণ দোকানৰ মাটিখিনি আৰু ইয়াতে মই দোকান দিম। ধেমালি কৰিছোঁ দেই, বহুত প্ৰযুক্তি ব্যৱহাৰ কৰিছে দিয়ক। ভাবিছিলোঁ খহি যাব নেকি, খহি নাযায় দিয়ক। যাই চাব এইফালে ট্ৰেইনত। এতিয়া মই দেখুৱাম বাহিৰতে ওলাই আহিলোঁ। এইটো লাইন দেখিছে, এইটো জাগিৰোড হৈ তেতেলীয়া হৈ এইটো লাইনেদি সোমাব, মানে জাগিৰোডৰ ফালেদি আহিলে আৰু এইটো গুৱাহাটী আমাৰ ওচৰতে ডিগাৰু। এইফালেদি আহিলে মেঘালয়লৈ যাব পাৰিব আৰু এইফালেদিয়ে যাব মেঘালয়ত। এইটো লাইনেদিয়ে সোমাব লাগিব। এতিয়া বহুত গৰম দিয়ক। মেঘালয়লৈ যাই যদি এইটো লাইনেদি যাব আৰু ট্ৰেইনত। মই বাইক আৰু বাছৰ কথা কোৱা নাই, বহুত গৰম। এই আগত আছে তেতেলীয়া ষ্টেচনটো। তেতেলীয়া ষ্টেচন নহয়, তেতেলীয়া এটা জং হৈছে, তেতেলীয়া এটা জং হৈ গৈছে। এতিয়া বেছি দীঘলীয়া কৰি নাথাকিব, ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, মানে শেষ কৰোঁ। গৰমো লাগিছে এতিয়া। বাইকখন ক'ত থলি?